নমস্কাৰ ওয়েলকাম টু আসামিজ বাৰ্তালাপ আজি আমাৰ মাজত কোন আছে হয়তো আপোনালোক সকলোৱে গম পাইছে তথাপি আপোনালোকক মই চিনাকি কৰি দিবলৈ ওলাইছো অসমৰ জনপ্ৰিয় চেনেল প্ৰতিদিন টাইমৰ এডিটৰিয়েলশ্বিপ তথা অসমৰ নিৰ্ভীক সাংবাদিক নিতমণি শইকীয়া স্যাৰ আমাৰ মাজত আজি উপস্থিত আছে স্যাৰ আপোনাক আমাৰ চেনেললৈকে স্বাগতম জনাইছো নমস্কাৰ স্যাৰ আৰু আপোনাৰ সাংবাদ মাধ্যমৰ সৈতে কেতিয়াৰ পৰা জড়িত হ'ল মই বিশ্ববিদ্যালয় শেষ কৰাই নাই হয় স্যাৰ তেতিয়াই মই আকাশবাণী গুৱাহাটীৰ লগত জড়িত হৈছিলোঁ মই অস্থায়ী ঘোষক হিচাপে প্ৰথম আৰম্ভ কৰিছিলোঁ মই প্ৰিভিয়াছ পাছ কৰিয়েই আৰু ফাইনেল দিয়াৰ পিছত মাষ্টাৰ ডিগ্ৰী ৰিজাল্ট দিয়াই নাই তেতিয়াই মই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ তাতো মই অস্থায়ী ঘোষক হিচাপে কাম কৰিছিলোঁ আৰু তাৰ পিছতেই 2004 চনত অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ছেটেলাইট চেনেল NETV নৰ্থ ইষ্ট টেলিভিছন সেই চেনেলটোৰ আত্মপ্ৰকাশ হৈছিল আৰু মই আৰম্ভণিৰ পৰাই NETVৰ লগত জড়িত হৈছিলোঁ মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত তেতিয়া অস্থায়ী ঘোষক হিচাপে কাম কৰি থাকোঁতেনে সেই চেনেলটো অসমলৈ আহিছে আৰু তেতিয়া মোৰ লগত যোগাযোগ হৈছিল মই তাত তেনেকৈ কাম পালোঁ সেই যে NETVত সোমালোঁ সেই তেতিয়াৰ পৰা এতিয়ালৈকে আৰু মই টেলিভিশ্যনতে আছোঁ আপুনি প্ৰতিদিন টাইমত এডিটৰিয়েলশ্বিপ হিচাপে কিমান বছৰ আছে কাম কৰি থাকিব 5 বছৰ 5 বছৰ 2004 চনৰ পৰা 2007 চনলৈকে মই নৰ্থ ইষ্ট টেলিভিশ্যনত আছোঁ হয় স্যাৰ 2007 চনৰ পৰা 2013 চনৰ আৰম্ভণিলৈকে মই নিউজ লাইভত আছোঁ আৰু 13 চনৰ পৰা এতিয়া 2018 চনলৈকে মই প্ৰতিদিন টাইমত আছোঁ আৰু স্যাৰ বৰ্তমান সময়ত সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত আপুনি কি মতামত দিয়ে সেইটো এটা একে আখাৰে ক'ব পৰা বিষয় নহয় মই নিৰপেক্ষতা এই কথাটোৰ মোৰ অকণমান নিজৰ মানে চিন্তাটো মোৰ অকণ বেলেগ মই ভাবোঁ যে কোনো মানুহেই কেতিয়াও নিৰপেক্ষ নহয় আৰু সংবাদ মাধ্যমো 100% একেবাৰে যিটো আবিধানিকভাৱে নিৰপেক্ষৰ যিটো অৰ্থ সেইটো কেতিয়াও এখন কাকত এটা টেলিভিশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বুলি মই নাভাবোঁ কাৰণ মই কিয় কৈছোঁ অসম নালাগে ভাৰতবৰ্ষ নালাগে গোটেই পৃথিৱীৰ যদি সংবাদ মাধ্যমৰ ইতিহাস আমি চাওঁ আনকি আমি যদি ব্ৰিটিছ সংবাদ মাধ্যমলৈ চাওঁ তেনেহ'লে আমি কি দেখিম ব্ৰিটিছ সংবাদ মাধ্যম চকু মুদি একেবাৰে নিৰপেক্ষ বুলি আমি আবিধানিকভাৱে যিটো বুজোঁ সেইটো আছিল নেকি ভাৰতবৰ্ষত ইংৰাজ শাসনৰ সময়ত ভাৰতবৰ্ষৰ সংবাদ মাধ্যম বা অসমত অৰুণোদয় যোগেদি যি যাত্ৰা আৰম্ভ হৈছিল সেই সময়ছোৱাটো যদি আমি চাওঁ কি নিৰপেক্ষ আছিল নেকি যিটো আবিধানিকভাৱে নাছিল গতিকে আৰু তাৰ আগলৈকে যদি আমি চাওঁ শংকৰদেৱৰ নিচিনা মহাপুৰুষকো ৰাজ পৃষ্ঠপোষকতা বা ৰজাই এটা চেষ্টা কৰিছিল তেখেতৰ ফলীয়া কৰিবলৈ গতিকে তেনেকুৱা ঘটনাত কোনোবা কাহিনীও আছিল আৰু এতিয়াও মই ভাবোঁ তেনেকুৱা এটা প্ৰৱণতা আছে আৰু তাৰ মাজত এটা চেষ্টা কৰে কিন্তু মই ভাবোঁ যিটো আবিধানিকভাৱে নিৰপেক্ষৰ অৰ্থ সেইটো কেতিয়াও সংবাদ মাধ্যমৰ ক্ষেত্ৰত হ'ব নোৱাৰে মোৰ দৃষ্টিভংগীটো এনেকুৱা যে নিৰপেক্ষ নহয় আচলতে সদায় সংবাদ মাধ্যম ৰাইজৰ পক্ষত থাকিব লাগে গতিকে যদি ৰাইজৰ পক্ষত থাকিব লাগে সেইটোতো এটা পক্ষ
নিৰপেক্ষ মানে কাৰো পক্ষ নোলোৱাটো কিন্তু সংবাদ মাধ্যমে কাৰো পক্ষ নোলোৱাকৈ কেনেকৈ থাকিব কাৰ প্ৰতিনিধি তেওঁলোক কাক ৰিপ্ৰেজেণ্ট কৰে তেওঁলোকে ডেফিনেটলি তেওঁলোকে ৰাইজক প্ৰতিনিধিত্ব কৰে ৰাইজৰ কথা ভাবে গতিকে তেওঁলোক ৰাইজৰ লগত থাকিব লাগিব সেইটোতো পক্ষ গতিকে মোৰ দৃষ্টিভংগীটো তেনেকুৱা যে নিৰপেক্ষ মানে মই ৰাইজৰ পক্ষত থকাটো মই বুজিম আৰু বেলেগে কেনেকৈ লয় মই নাজানো মই কিন্তু সেইকাৰণে কওঁ যে মই 100% নিৰপেক্ষ নহয় মই ৰাইজৰ পক্ষত থাকি পেলাই মই কথা ক'ব বিচাৰোঁ কাম কৰিব বিচাৰোঁ বৰ্তমান সময়ত ছাৰ সংবাদ মাধ্যমসকলে বাতৰি পৰিৱেশন কৰাত কিবা ৰাজনৈতিক প্ৰভাৱ পৰে নে ছাৰ সেইটো গোষ্ঠীলৈ কথা চাগে আমিতো অসমৰ মানুহে কেতিয়াও মোহৰ চশমা পিন্ধিটো টেলিভিশ্যন নাচায় বাতৰি কাকত নপঢ়ে গতিকে দেখি আছে কোনোবাই কাৰোবাৰ পক্ষ লৈছে নে নাই লোৱা সকলো জল পটকৈ ওলাই থাকে কিন্তু তাৰ মাজত কেতিয়াবা কিছুমান কথা আকৌ মানে অলপ অতিৰঞ্জিত হয় সেইটো সঁচা কথা আৰু অসমৰ সংবাদ মাধ্যম বহু ক্ষেত্ৰত কাৰোবাৰ পৃষ্ঠপোষকতা কৰা আছে আৰু কিছুমানে কাৰোবাৰ বিৰোধিতা কৰে আৰু কিছুমানে চেষ্টা কৰে তাৰ মাজেদি যাবৰ কাৰণে মই তেনেকৈ ভাবোঁ আচ্ছা আৰু ছাৰ বৰ্তমান পৰিস্থিতি আটাইতকৈ ডাঙৰ সমস্যা বুলিয়ে ক'ব লাগিব নাগৰিকত্ব সংশোধনী বিল এই সম্পৰ্কে আপুনি কি ক'ব ব্যক্তিগত মতামত আপোনাৰ অসমৰ মানুহেতো দেখিয়ে আছে মোৰ স্থিতি কি হয় ছাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত মোৰ এইটোৱেই ক'বলগীয়া যে মই যিহেতু অসম চুক্তি কাৰ্যকৰী হোৱাটো মই বিচাৰোঁ আৰু অসম চুক্তিমতে যিখিনি প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ BPFৰ মিত্ৰজোঁটৰ চৰকাৰখনে দিছিল সেইখিনি মই কৰাটো বিচাৰোঁ আৰু আটাইতকৈ স্পষ্ট কথাটো মোৰ এইটোৱেই যে মোৰ কাৰণে বিদেশী কোনো তাৰ ধৰ্মৰ ভিত্তিত কেতিয়াও বিদেশীক ভাগ কৰিব নোৱাৰিব কোনোবা শিখ কোনোবা বুদ্ধ কোনোবা মুছলমান কোনোবা হিন্দু মোৰ কাৰণে বিদেশী মই তেনেকৈ ভাবোঁ আৰু এই নাগৰিকত্ব সংশোধনী বিলখনে বিজেপিৰ